তো হেল্ল' গাইজ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ট্ৰেভেলাৰ অংকুৰলৈ। আজি আমি গাইজ যাম বুলি ভাবিছোঁ। বগতে এটি ধুনীয়া মন্দিৰ আছে, পাৰ্বতী মন্দিৰ বুলি কয়, পাৰ্বতী পাহাৰত। অকণমান আমি ট্ৰেক কৰিব লাগিব বকো পোৱাৰ পাছত পাৰ্বতী মন্দিৰটোলৈ যাবৰ কাৰণে, যিটো এইটো বহুত ওপৰত হয় মানে আৰু পাহাৰৰ ওপৰত। চ' আজিৰ ব্লগটোত তাৰমানে মই আপোনালোকক বকোলৈ যোৱা ভিডিঅ'খিনি নিদিওঁ আৰু বেছি ক্লিপ নিদিওঁ, নহ'লে ব্লগটো বহুত দীঘল হৈ যাব। সেইকাৰণে আমি আজি ডাইৰেক্ট লোকেশ্যনটোলৈ গৈ পেলাই য'ৰ পৰা আমি ট্ৰেক কৰিব ষ্টাৰ্ট কৰোঁ তাৰ পৰা আমি ব্লগটো আৰম্ভ কৰি দিম। আৰু ধুনীয়া লোকেশ্যন হয়, আপোনালোকে ভিডিঅ'টো চাওক, আপোনালোকে গম পাব বহুত ধুনীয়া লোকেশ্যন হয়। ভাল মন্দিৰ এটা আছে, মা পাৰ্বতীৰ মন্দিৰটো দেখিবলৈও ধুনীয়া আৰু ওপৰৰ পৰা ভিউটো বহুত ধুনীয়া, বহুত ওপৰত হয় মন্দিৰটো যিহেতু। আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এনেকুৱা ভাল ভাল ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। লগতে ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক, শ্বেয়াৰ আৰু কমেণ্ট এটা নিশ্চয় কৰিব। ধন্যবাদ। তো এয়া গাইজ, আমি আহি পালোঁ বৰ্তমান বকৰ পাৰ্বতী পাহাৰ। এতিয়া আমি পাহাৰৰ ওপৰলৈ মানে ইয়াৰ পৰা ট্ৰেকিং কৰিব লাগিব। আৰু আহি থকা ভিডিঅ'টো মই আপোনালোকক কিয় নেদেখালোঁ, কাৰণ ছয়গাঁৱৰ পৰা এইখিনি ৰাস্তাখিনি মানে আৰু বহুত বেয়া বুলি ক'ব পাৰি, ধূলাৰে ভৰ্তি একদম মানে। আৰু এই ছয়গাঁৱত এখন তাৰমানে ফ্লাইঅভাৰ বনাই আছে, তাৰ পৰা আহোঁতে বহুত টাইম লাগি গ'ল। আপোনালোকক মই বেক কেমেৰা কৰি দেখুৱাই আছোঁ, মানে গোটেইখিনি আন্ধাৰ আৰু সেইকাৰণে কোৱালিটিটো অলপ আন্ধাৰ দেখিব পাৰে আপোনালোকে। এতিয়া আমি এইখিনি ট্ৰেকিং কৰি পেলাই ওপৰত গৈ পেলাই ভিডিঅ'টো ভালদৰে দেখাব পাৰিম। এতিয়া অকণমান দেখাই আৰু এইখিনি আমি কেনেকৈ কয় যাব লাগে। বাকী আপোনালোকক মই আহোঁতে যিহেতু ৰাস্তাবিলাক দেখাব নোৱাৰিলোঁ, চ' মানে মই তলত ভিডিঅ'টোৰ তলতে মই লিংকটো দি দিম আৰু মানে লোকেশ্যনটো দি দিম, আপোনালোকে তাত চাই পেলাই আহিব পাৰিব। এই মন্দিৰটোলৈ বহুত ধুনীয়া মন্দিৰ হয়। আহক, এয়া চাওক গাইজ, এয়া আমি আৰম্ভ কৰিছোঁ জাষ্ট পাহাৰৰ ওপৰত উঠিবলৈ। ধুনীয়াকৈ দিয়া আছে আৰু চিৰি বনাই দিয়া আছে ভালকৈ, ইমানো কষ্ট নহয়। কিন্তু তথাপিও বহুখিনি উঠিব লাগে বোলে ওপৰত, মিনিমাম 1-1.5 কিলোমিটাৰ উঠিব লাগিব পাৰে ওপৰত। আৰু গাইজ এই অকণমান হেৰি লৈ ল'লোঁ, মানে ধূপ চাকি লৈ ল'লোঁ দিয়াকৈ। এইটো মন্দিৰ হয় মা পাৰ্বতীৰ মন্দিৰ। আচলতে আমাৰ আজি অহা প্লেনটো মানে হঠাতে হৈ গ'ল আৰু, চ' ইমান প্ৰিপেয়াৰ হৈ আহিব নোৱাৰিলোঁ আমি। এতিয়া আৰু ষ্টাৰ্ট কৰিছোঁ আৰু ওপৰলৈ উঠিব ভাগৰ লাগিব ধৰিলে, বহুখিনি মানে ওপৰত। আৰু কিয় ভিডিঅ' বনাই আছে পিছফালে। আপোনালোকে যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে আপোনালোকে এনেকুৱা ভিডিঅ' পাই থাকে। আৰু কমেণ্টত জনাব ভিডিঅ'বিলাক কেনেকুৱা হৈছে। যদি অকণমান বেয়া হৈছে ভিডিঅ'বিলাক বনোৱাত, মই তেতিয়াহে ভিডিঅ'বিলাক আৰু মানে ভালকৈ বনাব চেষ্টা কৰিব পাৰিম। বা আপোনালোকে কি ঠাই চাব বিচাৰে সেইবিলাক ক'ব আৰু কমেণ্টত জনাব, যাতে মই সেই ঠাইবিলাক আপোনালোকক দেখুৱাব চেষ্টা কৰিব পাৰোঁ। এয়া গাইজ, এতিয়া উঠি আছোঁ আমি পাহাৰৰ ওপৰলৈ। একদম মানে ভাগৰ লাগি গ'ল। ৰাস্তাবিলাক ভালেই, ৰাস্তা বেয়া নহয়, কিন্তু মন্দিৰটোলৈ আপোনালোকে যাই থাকোঁতে অলপো ৰাস্তা বেয়া নাপায়। অকণমান পানী চানী খাই লওঁ ৰ'ব। তো এয়া গাইজ, আমি মিনিমাম আধা কিলোমিটাৰ ৰাস্তা আৰু উঠিলোঁ, আৰু প্ৰায় বহুখিনি আছে উঠিবা। এইখিনিতে একদম মানে গৰমটো গৰমেই, লগতে ইমান ভাগৰ ধৰিছে না ক'ব লাগিব। তথাপিও আপোনালোকক দেখুৱাম বুলি কৈছোঁ, দেখুৱাম গাইজ। আপোনালোকৰ কাৰণে ইমানখিনি কষ্ট কৰি আছোঁ, আপোনালোকে ছাবস্ক্ৰাইবটো কিয় নকৰে? ছাবস্ক্ৰাইবটো কৰি দিয়ক, তেতিয়াই আগলৈ ভাল ভাল ভিডিঅ' বনাব উৎসাহ পাম। তো এয়া গাইজ, আহি পালোঁ। আৰু এইটো প্ৰথম আপোনালোকে পোৱাৰ লগে লগে পাব আপুনি ভগৱান কাৰ্তিকৰ মন্দিৰ। এইটো জয় কাৰ্তিক বাবা, ভগৱান কাৰ্তিকৰ মন্দিৰ, মা পাৰ্বতীৰ প্ৰথম সন্তান প্ৰভু কাৰ্তিক ভগৱানৰ মন্দিৰ। তাৰপাছত মা পাৰ্বতী মন্দিৰটো চাগে আৰু অকণমান ওপৰত আছে, বেছি নহয় আৰু পালোৱে আৰু জাষ্ট। আৰু এইখিনি জিৰণি কথা চাগে, এইখিনি এইটো জিৰণি কথা চাগে। বাকী আহক আৰু ওপৰৰ মেইন মন্দিৰটোলৈ আমি যাওঁ। এয়া এই চিৰিটো উঠিলে পালোঁ আৰু মা পাৰ্বতী দেৱীৰ মন্দিৰ। এইটো হনুমান বাবাৰ দৰ্শন হৈ গ'ল। আহক, এয়া গাইজ, আহি পালোঁ আমি মেইন মা পাৰ্বতী দেৱীৰ মন্দিৰ। এইটো
আহক আপোনালোকৰ মন্দিৰটো এবাৰ চাৰিওপিনে ঘূৰাই পেলাই দেখাই দিওঁ। প্ৰথমতে এইটো মেইন মন্দিৰটো আৰু মা পাৰ্বতী, এইটো মেইন মন্দিৰটো আমি সেৱা কৰিম অকণমান পাছত। আগতে আপোনালোকক দেখাই লওঁ ভালদৰে লোকেশ্যনবিলাক। ইমান ধুনীয়া লোকেশ্যন হয় গাইজ, আপোনালোকে মানে আহিলে গম পাব আৰু এবাৰ আহি চাব এই মন্দিৰটোলৈ, আপোনালোকৰ একদম মানে মন মুগ্ধ হৈ যাব বুলি ক'ব পাৰি। একদম ভাল লাগি যাব আপোনালোকৰ, ইমান ধুনীয়া লোকেশ্যন হয়। এবাৰ মন্দিৰটো আপোনালোকে দৰ্শন কৰক, চাৰি চাইডৰ পৰিৱেশটো আপোনালোকে চাই লওক, ইমান মনোমোহা হয়। আৰু ইয়াৰ পৰা আপুনি যিটো আমাৰ সূৰ্য ডুব যোৱা চিনটো ভালদৰে চাব পাৰিব। বহুত দূৰৰ দূৰৰ জেগাত মানুহে এই চিনটো চাবলৈ যায়, কিন্তু আমি ইয়াতে চাব পাৰিম। লগতে ইয়াতে এটা ভগৱান গণেশ বাবাৰ মন্দিৰ আছে, সেই মন্দিৰটো চাই লওঁ। তো এয়া গাইজ আমি 2-4টামান শ্বৰ্টছ বনাই ল'লোঁ আৰু অকণমান ফটো চটো উঠিম। অকণমান কিয় ৰখি আছোঁ মানে যিটো আপোনালোকক সূৰ্য ডুব যোৱা চিনটো দেখুৱাম বুলি ভাবিছোঁ, সেইটোৰ কাৰণে অকণমান ৰখি আছোঁ। আৰু আমি গোটেইখিনি আপোনালোকক ব্লগটোত দেখুৱাই থকা নাই, মন্দিৰটোৰ ভিউখিনি যিমান পাৰোঁ দেখুৱাই আছোঁ। আৰু যিমানে মানে টাইম যাই আছে সিমানে ঠাইখিনি ধুনীয়া লগা হৈ যাই আছে। আৰু এইখিনিতে ক'ব বিচাৰোঁ গাইজ, মই মানে আৰু যিমানখিনি শুনিছোঁ মন্দিৰবিলাকৰ বোলে কিবা নহয় কিবা এটা ৰহস্য আছে, আৰু এই মন্দিৰটোৰো কিবা আছে। মই সেইটোৰ বিষয়ে বিশেষকৈ মই মানে চোৱা নাই, কিন্তু এটা কথা কি ক'ব বিচাৰোঁ যে মই যোৱা 2-3 বছৰ আগৰ পৰাই ভাবি আছোঁ যে মই এই মন্দিৰটোত আহিম। মোৰ তাত কেতিয়াবা মই এমাহো ফ্ৰী থাকোঁ বা কেতিয়াবা বহুতে ফ্ৰী থাকোঁ, কিন্তু এই মন্দিৰটোত তাৰমানে মোৰ আহিব লগা এনেকুৱা মানে কি কাৰণত আহিব পৰা নাছিলোঁ মই গম পোৱা নাই। কিয় কিছু মানে লগৰ ধৰে মই যাব নোৱাৰোঁ, কিবা বেলেগ কামত আছোঁ বা কি কৰোঁ, প্ৰায় 2-3 বছৰ হ'ব। কিন্তু মই শুনা মতে বোলে আমি কোনোবা এটা মন্দিৰত যাব লাগিলে এই মানে আমাৰ যি ভগৱান ঈশ্বৰ, আমাৰ ভগৱানে বোলে মাতিলেহে আমি সেই মন্দিৰটোত যাব পাৰোঁ। চ' মই সেইকাৰণে চাগে 2-3 বছৰ আহিব পৰা নাছিলোঁ, আৰু আজি হঠাতে প্লেন হৈ গ'ল তাৰমানে মন্দিৰটো দৰ্শন কৰিবলৈ অহাৰ বাবে। চ' বহুত মন্দিৰৰ ক্ষেত্ৰত সেনেকুৱা কথা হয় আৰু যে মাতিলেহে যাব পাৰি বুলি, নহ'লে যাব নোৱাৰে। যিমান চেষ্টা কৰিলোঁ, যিমান টকা পইচা থাকক বা কিবা হওক, কিবা নহয় কিবা ক্ষেত্ৰত ফচি হ'লেও মানে দৰ্শন হ'ব নোৱাৰে। কিন্তু ভগৱানে যেতিয়া মাতিব ন, আপোনাৰ তাত টকা পইচা নালাগে, আপোনালোকে মানে হঠাতে হ'ব বা কোনোবাই ক'ব বা কিবা ৰাস্তা হ'লেও পাব যে আপুনি মন্দিৰটো দৰ্শন কৰিব পাৰিব। ভগৱানে মানে আপোনাক মাতিছে নিজৰ ওচৰলৈ, তেনেকুৱা বুলি ক'ব পাৰি। আৰু বহুত ক্ষেত্ৰতে মানে এনেকুৱা। তো গাইজ আমি যিটো ভিডিঅ' মানে ভিউটোৰ কথা কৈছিলোঁ ভিডিঅ'টোত, সেই ভিউটো আহি পেলাই এতিয়া পাইছোঁ। মানে যিটো ভিউৰ কথা কৈছিলোঁ সেইটো আচলতে ঠাণ্ডাৰ দিনত বেছি ভাল হয় এতিয়াতকৈ, আমি জানিব পৰা মতে। কিন্তু তথাপিও এতিয়াও ধুনীয়া লাগিছে, আপোনালোকে ভিউটো উপভোগ কৰক।
তো গাইজ মই আপোনালোকক যি কৈছিলোঁ যে পাৰ্বতী পাহাৰৰ ভিডিঅ' দেখুৱাম বুলি আপোনালোকক ব্লগ এটা আপলোড কৰিম বুলি পাৰ্বতী পাহাৰ গৈ এই ব্লগটোত আপোনালোকক যিমান মই দেখুৱাব পাৰোঁ পাৰ্বতী পাহাৰৰ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু যিটো আপোনালোকক ছানছেট দেখুৱাম বুলি কৈছিলোঁ মই পাৰালৈকে চেষ্টা কৰিলোঁ কিন্তু ঠাণ্ডাৰ দিনত মানে আৰু বেছি ভালদৰে দেখা পায় এই ছানছেটটো বাকী মন্দিৰটো বহুত ধুনীয়া ইয়াতে মানে আহিলে আপোনালোকে এটা পজিটিভ ফিল এটা পাব আৰু আপোনালোকৰ ইমান সুখ অনুভৱ হ'ব আপোনালোকে আহি চাওক একবাৰ মন্দিৰটো বকতে হয় বেছি দূৰত নহয় মইতো মিৰ্জাত থাকোঁ মোৰ মিৰ্জাৰ পৰা বৰ বেছি আপোনাৰ 41 কিলোমিটাৰমান হ'ব আৰু তাৰ পৰা আহি আপোনালোকে পাহাৰলৈ অকণমান ট্ৰেকিং কৰিব লাগিব তাৰপিছত অহাৰ পিছতে ট্ৰেকিং হোৱাৰ পিছত আপোনালোকে পাব ডাইৰেক্ট ইয়াতে 3টা মন্দিৰ দেখিছোঁ বৰ্তমান ভগৱান কাৰ্তিক ভগৱানৰ ভগৱান গণেশ বাবা আৰু মেইন যিটো মন্দিৰ সেইটো মা পাৰ্বতী মাৰ মন্দিৰ চাবলৈ বহুত ধুনীয়া বহুত ভাল লাগিল মোৰ চাই পেলাই আপোনালোকেও চাওক ভিডিঅ'টো চাই কেনেকুৱা বুলি আপোনালোকে কমেণ্টত সেইটো জনাওক আৰু যিমান পাৰে ভিডিঅ'টোক শ্বেয়াৰ কৰক লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আপোনালোকে ছাবস্ক্ৰাইব কৰিলে মই আৰু ভাল ভাল ধুনীয়া ভাল ভাল মন্দিৰ বা ভাল ভাল লোকেশ্যনবিলাক আপোনালোকক দেখুৱাব চেষ্টা কৰিব পাৰিম যিমান পাৰে মোক ছাপোৰ্ট কৰক গাইজ যাতে চেনেলটো সোনকালে গ্ৰ' হয় আৰু এইখিনিতে ক'ব বিচাৰোঁ যে মই কৈছোঁ যে মোৰ 10K ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'লে মই এটা লাডাখৰ ট্ৰিপ ওলাম চ' সোনকালে সেই গ'লটো আপোনালোকে কমপ্লিট কৰাই দিয়ক যাতে লাডাখৰ ট্ৰিপটো ওলাব পাৰোঁ আমি 10K ছাবস্ক্ৰাইবাৰ সোনকালে কৰাই দিয়ক আপোনালোকে তেনেহ'লে আজিৰ ব্লগটো আমি ইয়াতে সমাপ্ত কৰোঁ ধন্যবাদ থেংক ইউ সকলোকে